বহুত মানে দুখ লগা কথা বড়োলেণ্ড অঞ্চলত আমি শান্তি স্থাপন কৰিছিলোঁ 2020 চনৰ পৰা 2025 চনলৈকে কোনো হিংসাৰ ঘটনা হোৱা নাছিল 2025 চনত ইউপিএল চৰকাৰ যোৱাৰ পিছতে আপোনালোকে দেখিছে যে কাৰিগাঁৱত বস্তুগত সংঘৰ্ষ হৈ গ'ল তাৰপিছত ৰুণিকাটাত এটা হিংসাৰ ঘটনা হৈ গ'ল ইয়াৰ পিছত আপোনালোকে দেখিলে চিৰিয়ালি আমাৰ চৰলপাৰাত এজন গৰীব পৰিয়ালৰ ল'ৰাজনক মানে তেনেকৈ নৃশংসভাৱে গুলিয়াই হত্যা কৰা হ'ল আকৌ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ফৰেষ্ট ডিপাৰ্টমেণ্টটো কাৰ আণ্ডাৰত আহে BTC চৰকাৰৰ আণ্ডাৰত আহে এইটো এটা ট্ৰান্সফাৰ্ড ছাবজেক্ট হয় গতিকে আজি যে আমাৰ ফুংকা বসুমতাৰীৰ যে নৃশংস হত্যা ইয়াৰ দায়িত্ব BTC চৰকাৰে ল'ব লাগিব BPF চৰকাৰে ল'ব লাগিব আৰু যি দোষীক মানে শাস্তি বিহিব লাগিব আৰু পৰিয়ালক আমি যথাসম্ভৱ সহায় সহযোগিতা আমি আগবঢ়াব লাগিব তাৰপিছতে একদিন পিছত আমি দেখা গ'ল ডিজনী ডিষ্ট্ৰিক্টৰ UPPLৰ উপসভাপতি ৰাজু বসুমতাৰী ডাঙৰীয়াক আকৌ নৃশংসভাৱে হত্যা কৰা হ'ল হত্যা কৰাৰ পিছত যিখিনি অভিযুক্ত আছে অভিযুক্তক ধৰা হৈছে কিন্তু আমি অনুৰোধ কৰিছোঁ প্ৰশাসনক বা আমাৰ কোৰ্টক যাতে এইটো একদম এক্সট্ৰিম লেভেলৰ পানিছমেণ্ট দিয়া হয় পানিছমেণ্ট দিয়াৰ লগতে আজি ৰাজু বসুমতাৰী পৰিয়ালকো আমি ন্যায় দিব লাগিব ওভাৰঅল আমি BTC চৰকাৰক অনুৰোধ কৰিছোঁ আজি ৰাইজে আপোনালোকক ভোট দিছে আপোনালোকক চৰকাৰৰ গাদীত বহুৱাইছে চৰকাৰত বহি পেলাই আপোনালোকৰ কামটো হ'ল আমাৰ অঞ্চলত শান্তি স্থাপন কৰা শান্তি বজাই ৰখা ৰাইজৰ মাজত এটা ভাল বাতাবৰণ সৃষ্টি কৰা আজি আপোনালোকে এক বছৰ হ'বলৈ গৈ আছে এই এক বছৰত অৰাজকতাই সৃষ্টি কৰিলে আপোনালোকে কোনো শান্তি স্থাপন কৰিব নোৱাৰিলে মানুহক ন্যায় দিব নোৱাৰিলে কিয় আপোনালোকৰ চৰকাৰৰ দিনত আৰু নিৰীহ মানুহ মৰিব লগা হৈছে কিয় হত্যা হ'ব লগা হৈছে গতিকে মই অনুৰোধ কৰিছোঁ BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপুনি যেহেতু BTRৰ আজি CEM হয় আপুনি দায়িত্ব লৈ পেলাই শান্তি স্থাপন কৰাৰ কাম কৰক মানুহ যাতে হত্যা হ'ব লগা নহয় তাৰ কাৰণে কাম কৰক আপুনি এডমিনিষ্ট্ৰেশ্যনৰ লগত মিলি পুলিচ এডমিনিষ্ট্ৰেশ্যন কিয়নো আপুনি অসম চৰকাৰতো আছে সকলোকে লৈ পেলাই আপুনি বড়োলেণ্ড অঞ্চলত ভাল এটা বাতাবৰণ সৃষ্টি কৰিবলৈ আপুনি চেষ্টা কৰক কিয় সদায় আপুনি খালি এই সিন্ডিকেট ৰাজ কিয় খালি আপুনি জুৱাৰ যে মেলা ইণ্ডিঙৰ মেলা তীৰৰ মেলা কিয় মানুহক এনেকুৱা এটা বেয়া অৱস্থাত ঠেলি দিছে মই অনুৰোধ কৰিছোঁ BPF আৰু BTC চৰকাৰক আমাৰ BTC অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে দায়িত্ব লওক সমাজত এটা শৃংখলা সৃষ্টি কৰাৰ কাৰণে আপোনালোকে দায়িত্ব লওক শান্তি স্থাপন কৰাৰ লগতে মানুহক ন্যায় আৰু আত্মসন্মান দিয়াৰ কাৰণে চেষ্টা কৰক